নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰিছোঁ ভাল আৰু লগতে মোৰো ভাল। আজি বনাম ছাগলৰ মাংস আৰু এতিয়া মই গোটেইখিনি ৰেডি কৰি লৈছোঁ, আপোনালোকক দেখাম। আৰু ছাগলৰ মাংসখিনি বনাম একদম পাতল জোল, বেছি মছলা নিদিওঁ, একদম মানে ঘৰুৱা ষ্টাইলত বনাম। ভিডিঅ'টো আপোনালোকে চাব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব কেনেকুৱা লাগিছে। আৰু যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি দিব আৰু ভিডিঅ'টো চাব অলপমান। এতিয়া বনাম ছাগলৰ মাংসটো একদম পাতল জোল আৰু কম মছলা, একদম ঘৰুৱা ষ্টাইলত এইখিনি ছাগলৰ মাংস। ব'লক এতিয়া। ফ্ৰেণ্ডছ, এইখিনি মাংস ছাগলীৰ মাংস আৰু এই মাংসখিনি মই ধুই লৈছোঁ ভাল কৰি। আৰু লগতে মই মাংসখিনি বনাম সৰু আলুৰ লগত। এইখিনি সৰু আলু কাটি লৈছোঁ, পিঁয়াজ, জলকীয়া, আদা, নহৰু এইখিনি অলপমান বটি ল'ম, বেছি মিহি নকৰোঁ। গোটেইখিনি ৰেডি আৰু এতিয়া বনাম। মিঠাতেল দি লৈছোঁ, বেছি নিদিওঁ, অলপ দিম। কণপাত, গোটা জিৰা, আলু, সৰু আলু গোটেইকেইটা দি দিছোঁ ইয়াতে, ভাজি ল'ম। আৰু লগতে পিঁয়াজখিনিও দি দিম। গোটেইখিনি ভাজি ল'ম। আদা নহৰুখিনি অলপমান বটি ল'ম। ৰেডি আদা নহৰু এইখিনি দি দিম এতিয়া। এতিয়া ইয়াত দিম মই অলপমান হালধিৰ গুড়া, ৰং গুড়া আৰু লগতে দিম নিমখ। নিমখটো একেবাৰে দি ল'ম। গোটেইখিনি ভাজি লৈছোঁ। এতিয়া মাংসখিনি ইয়াত দি দিম। বঢ়িয়া ভাজা হৈ গৈছে, আলু, গোটা আলুৰ লগত ছাগলীৰ মাংস খুবেই ধুনীয়া হয়। মাংসখিনি দি দিম এতিয়া। এইখিনি মাংস মাংসখিনি ভালকৈ ভাজি ল'ম আৰু লগতে দি দিম কেঁচা জলকীয়া কেইটা কাটি থৈ দিছিলোঁ। আৰু অলপমান সময়ৰ কাৰণে এইখন ঢাকন কভাৰ কৰি থৈ দিলোঁ। ফ্ৰেণ্ডছ, চাই লওঁ এতিয়া মাংসখিনি ভাজা হৈ গৈছে। এতিয়া ইয়াত মই অলপমান গুড়া মছলা দি দিম। এইখিনি গুড়া মছলা, ইয়াত জলকীয়াৰ গুড়া আছে, জিৰাৰ গুড়া, ধনিয়াৰ গুড়া আৰু অলপমান গৰম মছলা গোটেইখিনি দি দিম ইয়াত। আৰু অলপমান সময় ভাজি ল'ম। মাংসখিনি ধুনীয়া কৰি ভাজা হৈ গৈছে। এতিয়া ইয়াত মই অলপমান পানী দিম, যিখিনি পানী লাগে সেইখিনি পানী দিম অনুমান কৰি। দেখিছে ইমান ধুনীয়া হৈছে, ফ্ৰাই হৈ গৈছে, খাব পৰা হৈ গৈছে কমপ্লিট। ইয়াত মই পানী দি দিছোঁ, যিখিনি পানী দৰকাৰ হয়।
মাংসৰ তৰকাৰী ৰেডি হৈ গৈছে। এয়া চাওক, এইকেইটা ধনিয়াৰ পাত দি দিম লাষ্ট টাইমত। চ' ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত জনাব, আৰু যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো মোক ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইকটো কৰি দিব, বেল বটনটো দবাই দিব। চ' কমপ্লিট ছাগলীৰ মাংস